ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে অৰুণোদয় আঁচনি 8,000 টকা আপোনাৰ একাউণ্টত নোসোমায়। যদি আপুনি এইকেইটা কাম বৰ্তমানলৈকে কৰা নাই বা আপোনাৰ বেংক একাউণ্টত এইকেইটা সমস্যা হৈ আছে, কি কাৰণত আপুনি এই 8,000 টকা পোৱাৰ পৰা বঞ্চিত হ'ব পাৰে, আজি ভিডিঅ'টোত মই সকলোখিনি বুজাই ক'ম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। আপুনিও এগৰাকী অৰুণোদয় হিতাধিকাৰী হয় নেকি? যদি আপুনি এগৰাকী অৰুণোদয় হিতাধিকাৰী হয়, এইকেইটা কাম যদি বৰ্তমানলৈকে কৰা নাই, আপুনি কৰি ল'ব সোনকালে। নমস্কাৰ, মই ময়ুৰী। আপোনালোক সকলোকে MayuriInfotechৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত মই লৈ আহিছোঁ কি কাৰণত আপুনি অৰুণোদয় আঁচনিৰ যি ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে 8,000 টকা সোমাব বুলি আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে, সেই 8,000 টকা সোমোৱাৰ পৰা আপুনি বঞ্চিত হ'ব পাৰে এইকেইটা কাম যদি বৰ্তমানলৈকে আপুনি কৰা নাই। আপুনি যদি এগৰাকী অৰুণোদয় হিতাধিকাৰী হয়, তেন্তে আপোনাৰ বেংক একাউণ্টৰ KYC আপডেট আছেনে নাই আপুনি আপোনাৰ বেংকত গৈ এবাৰ খবৰ ল'ব। যদি আপোনাৰ KYC আপডেট নাথাকে, আপুনি এই অৰুণোদয় আঁচনি 8,000 টকা সোমোৱাৰ পৰা বঞ্চিত হ'ব। কাৰণ অৰুণোদয় আঁচনি বা যিকোনো চৰকাৰী আঁচনিৰ ধন সোমোৱাৰ কাৰণে KYC আপডেট থকাটো জৰুৰী। দ্বিতীয়তে, আপোনাৰ বেংক একাউণ্টত আধাৰ লিংক আছেনে নাই এই কথাটো আপুনি এবাৰ খবৰ ল'ব, কাৰণ আধাৰ লিংক থকাটো জৰুৰী। আধাৰ লিংক নাথাকিলে কোনো ধৰণৰ চৰকাৰী আঁচনিৰ ধন আপোনাৰ বেংক একাউণ্টত নোসোমায়। আৰু এটা কথা, যিটো মোৰ এগৰাকী চিনাকি অৰুণোদয় হিতাধিকাৰীৰ লগত হৈছিলে, তেখেতে প্ৰথমৰ পৰাই যেতিয়াৰ পৰা অৰুণোদয় আঁচনি আৰম্ভ হৈছে তেতিয়াৰ পৰাই পাই থকা এগৰাকী হিতাধিকাৰী আছিল। কিন্তু তেখেতে মাজতে কিছুদিন ধৰি ৰেচনৰ দোকানত ফিংগাৰপ্ৰিণ্ট দিয়া নাছিল। কাৰণ আমাৰ যিসকল ঘৰত পুৰুষ থাকে, তেওঁলোকে সাধাৰণতে ৰেচনৰ দোকানত ফিংগাৰপ্ৰিণ্ট মাৰি ৰেচনৰ সামগ্ৰীসমূহ লৈ আহে, আৰু বহুসংখ্যক মহিলাই সেইটো কাৰণে ৰেচনৰ দোকানত যোৱা নহয় বা ইমান এটা ভবা নহয় যে ফিংগাৰপ্ৰিণ্ট নিদিলেও ইমান অসুবিধা হ'ব পাৰে। কাৰণ ফিংগাৰপ্ৰিণ্টটো নিদিয়াৰ কাৰণে তেখেত নাই বুলি আচলতে ধৰি লোৱা হয়। ফিংগাৰপ্ৰিণ্টটো সেইকাৰণে জৰুৰী হয়। যদি আপোনালোকে বহু দিন ধৰি বা বছৰ হিচাপে যদি গৈ ৰেচনৰ দোকানত ফিংগাৰপ্ৰিণ্ট দিয়া নাই, আপোনালোকে ফিংগাৰপ্ৰিণ্টটো দি আহিব। কাৰণ তেখেতৰ অৰুণোদয় আঁচনিৰ ধন কেইবামাহো সোমোৱা নাছিল, আৰু পিছত যেতিয়া খবৰ ল'লত তেওঁ গম পালে যে তেখেতে ৰেচনত দোকানত ফিংগাৰপ্ৰিণ্ট নিদিয়াৰ কাৰণে এইটো সমস্যাৰ সৃষ্টি হৈছে। বৰ্তমান সকলোখিনি ঠিক হ'ল, পুনৰ তেখেতৰ অৰুণোদয় আঁচনিৰ ধন সোমাইছে। গতিকে আপোনালোকৰ যাতে এনেকুৱা ধৰণৰ অসুবিধা নহয়, সেইটো ভাবি মই ভিডিঅ'টোত জনালোঁ। আৰু আপোনালোকে এইকেইটা কাম অতি সোনকালে যদি কৰা নাই, আপোনালোকে কৰি ল'ব, নহ'লে আপোনালোকে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে অৰুণোদয় আঁচনি 8,000 টকা পোৱাৰ পৰা বঞ্চিত হ'ব। আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে আছিলে। ভিডিঅ'টো যদি সহায় হয় বুলি ভাবে শ্বেয়াৰ কৰিব, আৰু লগতে মোৰ চেনেলটোত যদি প্ৰথমবাৰৰ কাৰণে আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগতে আৰু কিবা জানিব বিচাৰিলে কমেণ্ট কৰিব, আৰু ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব। থেংক ইউ।